Welcome to Chaitanya Vlog আৰু আজি মই আহি উপস্থিত হৈছোঁ এনেকুৱা এখন ফ্যামিলি ৰেষ্টুৰেণ্ট কাম ধাবা যাৰ নাম হৈছে স্কিপ ডাইট। আৰু এই ৰেষ্টুৰেণ্ট কাম ধাবাখন আছে গুৱাহাটীৰ পৰা এয়াৰপৰ্টলৈ গৈ থকা যি হাইৱে আছে সেই হাইৱেৰ লগত আৰু জাগাখিনিৰ নাম হৈছে আজাৰা গধূলি বজাৰ আৰু তাৰ কাষতে আছে আজাৰা পুলিচ ষ্টেচন। তাৰ পৰা অকণমান আগুৱাই আহিয়ে আপুনি অপজিটত দেখিব আজাৰা পোষ্ট অফিচ আৰু আজাৰা পোষ্ট অফিচৰ লগতে আছে এই স্কিপ ডাইট নামৰ ৰেষ্টুৰেণ্ট কাম ধাবাখন। তো আহক চাওঁ ভিতৰত কি কি পায়। আৰু এতিয়া মই স্কিপ ডাইটৰ ভিতৰত আছোঁ, খুব ধুনীয়া পৰিৱেশ, কিন্তু এইখিনিত এটা ছাৰপ্ৰাইজ আছে। সেই ছাৰপ্ৰাইজটো মই আপোনালোকৰ লগত আজি ভাঙিম। যে ছাৰপ্ৰাইজটো এইটো যে বহুত দিনৰ পৰা আপোনালোকেও জানে যে মই আপোনালোকক কোনো ভিডিঅ' ভালকৈ মই এৰা নাই। মোৰ ভিডিঅ'জবোৰ এৰোঁতে বহুত দিন লাগিছে। তো মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই এটা কামত ব্যস্ত হৈ আছোঁ আৰু সেই কামটো কি আছিলে তো মই আজি আপোনালোকক ক'ম। আৰু সেই কামটো আছিলে স্কিপ ডাইট। কাৰণ স্কিপ ডাইটখন আন কাৰো নহয়, সেইখন মোৰ ৰেষ্টুৰেণ্ট, মোৰ ফেমিলি ৰেষ্টুৰেণ্ট কাম ধাবা, য'ত আপোনালোকে আহি খুব ধুনীয়াকৈ খাব পাৰিব আৰু খুব ধুনীয়া এটা পৰিৱেশ ইয়াত মই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। আৰু স্কিপ ডাইটখন খুলি থাকোঁতে আমি যেতিয়া এখনৰ কাম কৰি আছিলোঁ তো মই বহুত বেছি ব্যস্ত হৈ আছিলোঁ, অলপ কষ্টও হৈছিলে, কিন্তু মন এটা আছিলে যে মানুহৰ কাৰণে কিবা এটা খোলাৰ, মানুহে আহি খুব ধুনীয়াকৈ খাওক। আৰু সেইকাৰণে মই এই ৰেষ্টুৰেণ্টখন খুলিছোঁ। ফেমিলি ৰেষ্টুৰেণ্ট হয়, ধাবাও হয়, লগত আপোনালোকে আৰামছে আহি ইয়াত খাব পাৰিব। আৰু এখন যেতিয়া আমি কৰি আছিলোঁ তেতিয়া মোৰ কেইজনমান সৰু ভাইটিয়ে মোৰ লগত খুব কষ্ট কৰিছিলে আৰু খুব কষ্টৰে আমি এখন নিজেই গোটেইখিনি কাম আমি নিজেই কৰিছোঁ। ত' গোটেইখিনি কাম আমি নিজেই, বেলেগ মানুহ, বেলেগ ডিজাইনাৰ বা ইঞ্চিনিয়াৰ নলগোৱাকৈ আমি কৰিছোঁ। এই ৰেষ্টুৰেণ্টখনৰ নামটো স্কিপ ডাইট মই এইকাৰণেই দিছোঁ কাৰণ আজিকালি সকলো মানুহ ডাইটিঙত থাকে। সকলোৱে ছোৱালীবোৰ ফিগাৰ কনচিয়াছ হয়, ল'ৰাবোৰ বডি জিম কৰে, চ' সকলোৱে ডাইটিঙত থাকে। তো এই ৰেষ্টুৰেণ্টখনত আপুনি যেতিয়া আহিব তো আপোনালোকৰ সেইদিনাখনৰ ডাইটটো স্কিপ কৰি দিব, কাৰণ ইয়াত খুব ধুনীয়া খাদ্য পায়। মই নিজেই এই বস্তুখিনি গোটেইখিনি চোৱা চিতা কৰোঁ, কাৰণ খানাৰ লগত মোৰ খুব ৰাপ আছে আৰু মই চেষ্টা কৰোঁ যে খুব কম তেল ইউজ কৰি আৰু খুব ধুনীয়াকৈ বস্তুখিনি বনাই আপোনালোকক পৰিৱেশন কৰোঁ। আৰু সেইকাৰণে মই এই ৰেষ্টুৰেণ্টখনৰ নাম দিছোঁ স্কিপ ডাইট। আৰু এতিয়া মোৰ লগত আছে মোৰ ৰেষ্টুৰেণ্টৰ মেইন চেফ, যাৰ নাম হৈছে ৰতন। মই ইয়াক মৰমতে ৰতন বুলি মাতো। ৰতন, তোমাৰ ভাল নামটো গোটেইটো কৈ দিয়া মোৰ দৰ্শকখিনি। মোৰ নাম ৰতন দাস। ৰতন জোৰকৈ কোৱা। ৰতন দাস। অ'কে ৰতন, তুমি আজি মোৰ ইয়াত থকা মই খোলা এমাহ হ'ল আৰু এমাহ ধৰি মই খুব ভাল ৰেচপঞ্চ পাইছোঁ মানুহৰ পৰা। তো মোৰ দৰ্শকখিনিক তুমি কৈ দিয়া যে তোমাৰ এইটো লাইনত কিমান বছৰ হ'ল আৰু কিমান দিনৰ পৰা তুমি এই লাইনটোত কাম কৰিছা? মই 2009 কাম কৰিছোঁ। মোৰ পইচা হ'ল ইয়াত খুব ভাল লাগিছে। আমাক লগ পাই বিৰাট ভাল লাগিছে আৰু প্লাছ তোমাক পাই মোৰ বিৰাট ভাল লাগিছে, কাৰণ মই একদম কনফিডেণ্টলি ক'ব পাৰোঁ যে মোৰ ইয়াত ৰতনে বনোৱা বস্তু যোনে খাই যাব এবাৰ কৈ যাবই লাগিব, কাৰণ খুব ধুনীয়াকৈ বনায়। ইয়াত চাইনিজ, ইণ্ডিয়ান, আছামিজ চব পায়। লগতে আমাৰ চিকেন যিবিলাক আমাৰ আইটেম আছে স্পেচিয়েল হয়, স্পেচিয়েল আমি দি যাওঁ।
আৰু লগতে আমাৰ পৰ্ক স্পেচিয়েল আছে, চিকেন আছে, তাৰপিছত পৰ্ক স্পেচিয়েল আৰু চিকেন স্পেচিয়েল আছে ইয়াত। আৰু ৰতন, আমাৰ গোটেইখিনি ডিশেই খুব ধুনীয়া হয়, তুমি বনোৱা সকলো ডিছ খুব ধুনীয়া হয়। আৰু যিখিনি আমাৰ স্পেচিয়েল আছে তাত আমি অকণমান বেলেগ বেলেগ টেষ্ট দিবলৈ চেষ্টা কৰিছোঁ। চ' মই মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা, স্কিপ ডায়েটৰ ফালৰ ব্লগছৰ ফালৰ পৰা আপোনালোক সকলোকে স্কিপ ডায়েটলৈ আদৰিছোঁ, আদৰণি জনাইছোঁ। আপোনালোকে আহক, নতুন নতুন ডিছ ট্ৰাই কৰক। গতিকে ৰতন, তোমাৰ ফালৰ পৰা এবাৰ কৈ দিয়া মোৰ ভিউৱাৰ্ছখিনি। সকলো ডিছ ইয়াত খাই ভাল পাব, গতিকে আপোনাৰ সুন্দৰ হয় আৰু লগতে পৰিৱেশটো বহুত ভাল হয়, খাইটো বহুত ভাল লাগে। হয়, থাকি খুব ভাল লাগে। তো মই আপোনালোকক দেখুৱাওঁ এতিয়া পৰিৱেশটো অকণমান বাহিৰত। এইটো এটা ৰুম হয়, ইয়াত খুব ধুনীয়াকৈ টেবুল চেয়াৰ পাৰিছোঁ যাতে মানুহ আহি খুব ধুনীয়াকৈ বহি পেলাই খাব পাৰে। কিছুমানে কফি বা চব ধৰণৰ অলপ সময়ৰ কাৰণে বহি অলপ সময় কটাই যাম বুলি ইয়াত বহিব পাৰে। আৰু এইটো এটা ফাষ্ট ফুড কাউণ্টাৰ হয়, য'ত ইয়াত সোনকালতে বহি যদি কোনোবাই খাই যাম বুলি ভাবে তেতিয়াহ'লে ইয়াত বহি পেলাই খাই যাব পাৰিব। কাৰণ যিহেতু হাইৱে, সকলোৰে সময় নাথাকে বহি খাই যোৱাৰ, তো ফ্লাইট থাকে কিছুমানৰ, তো দৌৰা দৌৰি এটা কেতিয়াবা পৰিৱেশৰ সৃষ্টি হয়। তো তেতিয়া বহি ইয়াত আৰামছে ফাষ্ট ফুড টাইপত খাই যাব পাৰিব। আৰু এয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে বাহিৰত সৰুকৈ হ'লেও মই খুব ধুনীয়া এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত বহুত মানুহে আহে আৰু ফটো তুলি লৈ যায়। গতিকে আৰু লাহে লাহে আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু বহুতখিনি কাম বাকী আছে, তথাপিও মই এতিয়া অ'পেন কৰিছোঁ যিহেতু আপোনালোকে সকলোৱে আহিব। যিহেতু নিউ ইয়েৰ আহি আছে, আমাৰ এইফালে বহুত পিকনিক প্লেচ আছে, আপোনালোকে এইফালে গ'লে ইয়াত সোমাই যাব পাৰিব। আৰু যদি কোনোবাই ইয়াত অ'পেন স্পেচত এটা সৰু পাৰ্টি, বাৰ্থডে পাৰ্টি বা সৰু সুৰা কিবা মিটিং বা পাৰ্টি কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। আমি সেনেকুৱা ধৰণৰো আয়োজন এটা কৰিছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব মোক আগবাঢ়ি যাবৰ বাবে। সকলোৱে স্কিপ ডায়েটত খাবৰ বাবে আহিব আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে বুলি মই জানো। গতিকে এতিয়া মই অকণমান ফ্ৰী হৈছোঁ আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। গতিকে মোৰ চেনেল চৈতন্য ব্লগছটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। গতিকে আজিৰ কাৰণে লৈছোঁ।